হাই ফ্ৰেণ্ডছ, সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰো ভাল। আজি মোৰ দৈনন্দিন কামসমূহ আপোনালোকক অকণমান দেখাব চেষ্টা কৰিম। হাই হোপ সকলোৱে ভাল পাব। বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে মাছৰ দানা দি আহোঁ বলক। এতিয়া গাহৰি গঁৰালটো চাফা কৰি লওঁ। আপোনালোকে যদি গাহৰি পোহে সদায় চাফা কৰি থ'ব, যাতে বেমাৰ আজাৰ নহয়।
শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।